everyone, স্বাগতম জনাইছোঁ মিনি ব্লগলৈ আৰু চাই লওক আৰাম চকী ছুপাৰ চকী এখন বনাই আছোঁ। আপোনাক কেনেকুৱা চকী বনাব মন যায় যদি কমেণ্ট কৰিবচোন, ফুল ভিডিঅ' বনাম আৰু ফুল ভিডিঅ' বনাই আপোনাক কেনেকৈ বনাই কি হ'ব বাবিলাক কি ট্ৰিটমেণ্ট কৰিব লাগে ভিডিঅ' সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ' এটা বনাম। সেইটো কাৰণে আজি মিনি ব্লগটো কৰিছোঁ। আপোনালোকে এনেকুৱা চকী আৰাম চকী ঘৰতে মানে কম খৰচত বনাব বিচাৰে নি বুলি সেইটো কাৰণে আজি ভিডিঅ'টো আপোনালোকক জনাবলৈ শ্বেয়াৰ কৰিছোঁ। চাই লওক এইটো বাঁহ দৰকাৰ আৰু কৰত দৰকাৰ আৰু বটালি এখন, এইটো একো যতন নালাগে। এইটো বনাব হ'লে ঘৰতে আপোনালোকে এইটো চকীটো বনাব পাৰিব। আৰু কেনেকৈ বনাম ফুল ভিডিঅ' বনাম। আপোনালোকে এনেকুৱা চকী এটা বনাব মন যায় যদি কমেণ্ট এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে ভিডিঅ'টো সকলোৱে যেতিয়া চাই পেলাই এইটো ভিডিঅ'টো চাই পেলাই এইটো চকী এখন বনাব পাৰে। আৰু এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু এইকেইদিনতে ফুল ভিডিঅ' দিম।